Welcome friends. আজি কোনো খানাৰ ভিডিঅ' নহয়, আজি মই আপোনালোকৰ লগত ইউজ কৰি থকা এটা টিপছে শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ। আপোনালোকে বাৰু আপোনালোকৰ সোণৰ খাৰু, আঙুঠি, ৰূপৰ বস্তুবোৰ কেনেকৈ চফা কৰে বাৰু? মই কেনেকৈ চফা কৰোঁ তাকে আপোনালোকক আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া চাওক, মই এটা বাউলত অলপমান বেকিং সোডা দি লৈছোঁ। তাৰ পাছতে দিছোঁ আধা ফাল নেমু ৰস, মই এনেকৈ চেপি লৈছোঁ। আৰু এতিয়া দুইখিনি মিক্স কৰি পেলাই মই এনেকৈ নেমুডোখৰেই ঘঁহি ল'ম। এতিয়া মই চাওকচোন, এনেকৈ মিক্স কৰি লোৱা পানীখিনি অলপ অলপকৈ মিলাই লৈ মই খাৰুবোৰ বা আঙুঠিটো এনেকৈ ঘঁহি ঘঁহি ল'ম। এনেকৈ ঘঁহি থাকিলে তেতিয়াই ধুনীয়াকৈ চফা হৈ যাব। মোৰ বস্তুকেইপদ বেছি লেতেৰা হৈ থকা নাছিলেই, সেইকাৰণে খুব সোনকালেই চফা হয়। আপোনালোকৰ যদি অলপ বেছি লেতেৰা আছে তেনেহ'লে 5 মিনিটমান সময় আপোনালোকে সেই পানীখিনিতে তিয়াই থৈ দিব। তাৰ পাছতে ঘঁহি দিলে আপোনালোকৰ খুব সোনকালেই চফা হৈ পৰিব। নেমু আৰু হালধি দুইটা মিক্স কৰিও এনেকৈয়ে সোণৰ বস্তুবোৰ চফা কৰিব পাৰি। আপোনালোকে সেয়াও কৰি চাব পাৰে। কাৰোবাৰ ঘৰত যদি বেকিং সোডা নাই তেনেহ'লে হালধি দিও চফা কৰিব পাৰিব। কিন্তু ৰূপৰ বস্তুত হালধি দি চফা নকৰিব, কাৰণ হালধিৰ ৰং এটা বহিব পাৰে। সেই গতিকে অকল সোণৰ বস্তুতহে হালধি আৰু নেমু দি পেলাই চফা কৰিব। এয়া চাওক, মোৰ প্ৰায় চফা হৈ গ'ল। এতিয়া এয়া চাওক কিমান চিকচিকীয়া হৈ পৰিলে, অকণমানো লেতেৰা নোহোৱাকৈ। আপোনালোকে এনেকৈয়ে চফা কৰিব পাৰে। চাওকচোন, আপোনালোকে বাৰু কেনেকৈ চফা কৰে নিজৰ ঘৰত থকা সোণৰ বা ৰূপৰ বস্তুবোৰ, যিবোৰ আমি ৰেগুলাৰ ইউজ কৰি থাকোঁ? মোক কমেণ্ট কৰি জনাবচোন, ময়ো ট্ৰাই কৰি চাম। এতিয়া ব্ৰাছডালেৰে মই এনেকৈ অলপমান আকৌ চফা কৰি লৈছোঁ। ব্ৰাছৰ সহায়ত বেছি সোনকালে চফা হয়, কিন্তু আপোনালোকে নেমুডালেও মাৰিব পাৰে। মোৰ অলপ ডিজাইনবোৰ বেছি আছে কাৰণে মই ব্ৰাছডালেৰেও অলপ মাৰি দিলোঁ। এয়া চাওক, মোৰ চফা হৈ গ'ল। কিমান ধুনীয়াকৈ চফা হ'ল। এতিয়া মই সেইখিনি ধুই ল'লোঁ। ধুই লৈ পেলাই এয়া চাওক, মোৰ খাৰু আৰু আঙুঠি খুবেই ধুনীয়াকৈ চিকচিকীয়া হৈ পৰিলে। আপোনালোকে যদি ভিডিঅ'টো চাই অলপমানো ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।